1 জানুৱাৰী বাস্তুশাস্ত্ৰ অনুসৰি নতুন বছৰৰ আৰম্ভণি, যিটো সুখ আৰু সমৃদ্ধিৰ বাবে কিছুমান নিয়ম মানি চলিবলৈ এক গুৰুত্বপূৰ্ণ দিন। এই দিনটোত ঘৰত পজিটিভ শক্তি আনিবৰ কাৰণে নাইবা ধনৰ আগমনৰ কাৰণে আপোনালোকে তামৰ সূৰ্য, দক্ষিণাৱৰ্তী শংখ তথা নাৰিকল, গোমতী চক্ৰ নাইবা ময়ূৰ পক্ষীৰ দৰে শুভ বস্তুসমূহ ঘৰলৈ আনিব পাৰে। আৰু ঘৰৰ প্ৰৱেশ পথত নাইবা পূজা ঘৰত বিশেষ দৰকাৰী বস্তুসমূহ ৰাখিব পাৰে। ইয়াৰ লগতে ঘৰৰ দিশ অনুসৰি কেলেণ্ডাৰ লগোৱা আৰু পৰিবাৰৰ সদস্যৰ ফটো ৰাখিবলৈ বাস্তুৰ কিছুমান প্ৰতিকাৰো আছে। অৰ্থাৎ এইসমূহ নিয়ম যদিহে আপোনালোকে মানি চলে তেনেহ'লে আপোনাৰ 2026 বৰ্ষটো খুব ভালকৈ পাৰ হ'ব। নমস্কাৰ, আস্থা ক্ৰিয়েচনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক এনে কেইটামান টিপছ তথা এনে কেইটামান কথা ক'ম যিসমূহৰ জৰিয়তে আপোনালোকেও আপোনালোকৰ আগন্তুক 2026 বৰ্ষটো খুব সুন্দৰকৈ কটোৱাৰ ক্ষেত্ৰত সহায় হ'ব। 1 জানুৱাৰীৰ কাৰণে থকা বাস্তুৰ উপায়সমূহৰ প্ৰথমটি হৈছে শুভ বস্তু। শুভ বস্তুৰ ভিতৰত হৈছে তামৰ সূৰ্য, দক্ষিণাৱৰ্তী শংখ, নাৰিকল, গোমতী চক্ৰ, ময়ূৰ পক্ষী আদি আনি আপোনালোকে ঘৰত পূজা ঘৰত নাইবা আপোনালোকৰ তিজোৰিত ৰাখিব পাৰে। অৰ্থাৎ ইয়াৰে যিকোনো এবিধ অৰ্থাৎ ময়ূৰ পক্ষীৰ পাখি হওক নাইবা গোমতী চক্ৰই হওক নাইবা এটি নাৰিকল আনি পেলাই আপোনালোকে আপোনালোকৰ নিজৰ পূজা ঘৰত ৰাখিব পাৰে 1 জানুৱাৰীৰ দিনটোত। দ্বিতীয়তে, ঘৰত নতুন কেলেণ্ডাৰ এখন আনি আপোনালোকে পূব দিশত লগোৱা উচিত। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব যে নতুন কেলেণ্ডাৰ এখন আনি পেলাই আপোনালোকে পশ্চিম দিশত কিন্তু নলগাব। গধূলি আপোনালোকে ঘিউৰ যন্ত্ৰ দিয়া জ্বলাই নিগেটিভ শক্তি আপোনালোকৰ ঘৰৰ পৰা দূৰ কৰিব পাৰে। অৰ্থাৎ ঘিউৰ আপোনালোকে চাকি বন্তি জ্বলাইও আপোনালোকৰ ঘৰৰ পৰা 1 জানুৱাৰীৰ দিনটোত থকা নিগেটিভ শক্তিসমূহ আঁতৰাব পাৰে। ইয়াৰ পাছতে পৰিবাৰৰ সদস্যসকলৰ ফটো যদিহে আপোনালোকে ঘৰত লগাম বুলি ভাবিছে তেনেহ'লে পূব দিশত ৰাখিলে সন্মান বঢ়ায় আৰু পৰিবাৰৰ যি ফটো অৰ্থাৎ আপোনালোকৰ পৰিবাৰটিৰ যদি এটা ফটো আপোনালোকে ৰাখে তেনেহ'লে পশ্চিম দিশত কিন্তু সেই ফটোকপিও ৰাখিব পাৰে। উত্তৰ দিশত মাছৰ একুৰিয়াম নাইবা ধাতুৰ কাছ এটা ৰাখিলে আপোনালোকৰ ঘৰলৈ সাফল্য আহিব। 2026 চনটো যাতে আপোনালোকৰ বিপদ বিঘিনি নহয় তথা বিভিন্ন ধৰণৰ আশা সকলোৱে যিহেতু কৰে, গতিকে জানিবলগীয়া কেইটামান কথা এইখিনিতে আপোনালোকক জনাওঁ যে বাস্তুশাস্ত্ৰইনো কি নিয়মৰ বিষয়ে কৈছে। বিধি অনুসৰি কৰা কামে সুখ সমৃদ্ধি কঢ়িয়াই অনাৰ ক্ষেত্ৰত সহায় কৰিব আপোনাক নতুন বছৰটোত। ইয়াৰ বাবে 2026 চনৰ 1 জানুৱাৰী তাৰিখে আপোনালোকে কৰিব লাগিব কিছু কাম, যাৰ ফলস্বৰূপে এই প্ৰতিকাৰে কেৱল সদস্য তথা আপোনাৰ ঘৰত থকা লোকসকলৰ মাজৰ পৰা সমস্যা দূৰ কৰাই নহয়, বৰঞ্চ ঘৰখনলৈ আপোনাৰ সুখ আৰু সমৃদ্ধি বৃদ্ধি কৰাৰ লগতে ইতিবাচক শক্তি বিয়পাই দিয়াটো সহায় কৰিব। প্ৰথমতে হৈছে ভগৱান বিষ্ণুক পূজা কৰা। যিহেতু এইবাৰ নতুন বছৰটো বৃহস্পতিবাৰেৰে আৰম্ভ হ'ব, গতিকে যি ভগৱান নাইবা বিষ্ণুৱেই হওক নাইবা যিকোনো ভগৱান, যিহেতু বৃহস্পতিবাৰৰ দিনটো বিষ্ণুৰ অতিকৈ প্ৰিয় বাৰ বুলি কোৱা হয়, গতিকে সেই দিনটোত আপোনালোকে ঘিউৰ চাকি জ্বলাই ভগৱানৰ চৰণত পদুম ফুল অৰ্পণ কৰি ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰ যদিহে জপ কৰে তেনেহ'লে খুব সুন্দৰ ফলাফল আপোনালোকে লাভ কৰিব। দ্বিতীয়তে, নতুন বছৰটো অতি বিশেষ কৰিবলৈ আপোনালোকে নতুন বছৰৰ প্ৰথম দিনাই শিৱক গাখীৰেৰে অভিষেক কৰক। লগতে শিৱলিংগত অৰ্পণ কৰক ধতুৰাৰ ফুল নাইবা ধতুৰাৰ ফল নাইবা ভাং। নৱবৰ্ষৰ প্ৰথম দিনাই ভগৱান শিৱৰ সৈতে গৌৰীক পূজা কৰক। পূজাত দেৱীক ৰঙা দুপাট্টা, ৰঙা খাৰু নাইবা অন্যান্য প্ৰসাধনৰ সামগ্ৰী আপোনালোকে আগবঢ়াব পাৰে। নৱবৰ্ষৰ প্ৰথম দিনটোত হনুমানক সেন্দুৰ আগবঢ়ায়ো আপোনালোকে হনুমান চালিচা পাঠ কৰিব পাৰে। এই সকলোবোৰ ব্যৱস্থা পালন কৰিলে নতুন বছৰত সকলো ধৰণৰ ৰোগ, দুখ, কষ্ট আৰু সমস্যাৰ অন্ত পৰিব। লগতে আপোনাৰ ঘৰখনত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব। লগতে ইতিবাচক শক্তিৰো সঞ্চাৰ হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে আপোনালোকক আৰু দুটামান কথা ক'ব বিচাৰিছোঁ। আপোনালোকে 2026 চনৰ প্ৰথম দিনটোত তথা 1 জানুৱাৰীৰ পুৱা চকু মেলাৰ লগে লগে যিজন ব্যক্তিয়ে প্ৰথমতে হাতৰ তলুৱালৈ চাব সেইজন লোকৰ ভাগ্য উদয় হ'ব। সদায় আপোনালোকে এইকেইটা কাম কৰিব পাৰে। হাতৰ তলুৱালৈ প্ৰথমতে চাই ভগৱানক স্মৰণ কৰক। লগতে এই মন্ত্ৰ মাতক,
কৰাগে বসতে লক্ষ্মী কৰ মধ্যে সৰস্বতী কৰ মূলে স্থিত ব্ৰহ্ম প্ৰভাতে কৰ দৰ্শনম। এনেদৰে উচ্চাৰণ কৰি হাতৰ তলুৱা দুটা মুখৰ ওপৰেৰে বুলাই দিয়ক আৰু ব্ৰহ্মা সৰস্বতীৰ সৈতে দেৱী লক্ষ্মী এজন ব্যক্তিৰ হাতৰ তলুৱাত বাস কৰে বুলি বিশ্বাস কৰা হয়। ৰাতিপুৱা হাতৰ তলুৱাখন যদি যিজন পুৰুষে নাইবা যিজন মহিলাই দৰ্শন কৰে সেই ব্যক্তিজনৰ দিনটো ভাল হয় আৰু মা লক্ষ্মীৰ কৃপা পোৱা যায় বুলি বিশ্বাস কৰা হয়। দ্বিতীয়তে, ৰাতিপুৱা সাৰ পোৱাৰ পাছতেই আপোনালোকে মাটিত ভৰি দিয়াৰ আগতেই পৃথিৱী মাতৃৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ বিচাৰিবলৈ নাপাহৰিব। ধৰ্মীয় গ্ৰন্থ অনুসৰি সূৰ্য উদয়ৰ আগতেই উঠি যোৱাটো শুভ বুলি গণ্য কৰা হয়। লগতে স্নান আদি কৰি তামৰ পাত্ৰৰে ভগৱান সূৰ্য ঈশ্বৰক যদিহে পানী আগবঢ়াব পাৰে তেনেহলে খুব বেছি ভাল। কোৱা হয় যে ভগৱান সূৰ্য দেৱক সন্মান, চাকৰি, ব্যৱসায় আদিৰ গ্ৰহ হিচাপে গণ্য কৰা হয়। সেয়েহে সূৰ্য দেৱতাক নিয়মিতভাৱে অৰ্ঘ্য প্ৰদান কৰিলে সূৰ্য গ্ৰহ শক্তিশালী হয় আৰু প্ৰত্যেকটো কামতে সফলতা লাভ কৰা যায়। তুলসীৰ গুৰুত্বৰ বিষয়েও শাস্ত্ৰত যিহেতু বৰ্ণনা কৰা হৈছে, গতিকে তুলসীত দেৱী লক্ষ্মী বাস কৰে বুলি বিশ্বাস কৰা হয়। গতিকে তুলসীৰ পূজা নিয়মীয়াকৈ কৰিব লাগে। লগতে প্ৰত্যেকটো কামতে সাফল্যৰ বাবে আপোনালোকে নিয়মিত তুলসীৰ মাটিত তিলক প্ৰয়োগ কৰক। লক্ষ্মী দেৱীৰ আশীৰ্বাদ পাবলৈ হলে নিয়মিতভাৱে আপোনালোকে 2024 বৰ্ষটো লক্ষ্মী স্তোত্ৰ তথা কনক ধাৰা স্তোত্ৰ পাঠ কৰিবলৈ লাগিব। লগতে এনেকুৱা কৰিলে লক্ষ্মী দেৱী খুব সোনকালে সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয় আৰু ঘৰত টকা পইচা তথা খাদ্যৰ অভাৱ নোহোৱা হৈ যায়। শিৱ পুৰাণত এটা কথা কৈছে যে প্ৰত্যেক মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তাৰিখে ভগৱান শিৱক কুঁহিয়াৰৰ ৰসেৰে অভিষেক কৰিলে ভগৱান শিৱৰ কৃপা পোৱা যায়। সেইজন ব্যক্তিৰ ওপৰত ভগৱান শিৱৰ কৃপা সদায় থাকে আৰু জীৱনত সুখ আৰু সমৃদ্ধি অৰ্জন হয়। নিয়মিতভাৱে সেয়েহে আপোনালোকে শিৱলিংগত জলাভিষেক নাইবা গাখীৰেৰে অভিষেক কৰিলে আপোনালোকে খুব বেছি উপকাৰী ফলাফল লাভ কৰিব।